हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। तो आज आम गाँव এখন लाइছোঁ এফালে চাব পাৰে গাঁৱৰ সুন্দৰ ৰাস্তা পুৰা গাঁৱৰ মাজে মাজে আমি এফালে গৈ আছোঁ এটা বোম ঠাইলে। আজিৰ ভিডিঅ'টো যিসকলে শাক পাচলি খেতি কৰি ভাল পায় তেখেতসকলে কিন্তু বহুত ভাল পাব ভিডিঅ'টো। তো চাই থাকক ভিডিঅ'টো। আহি আহি আমি পালোহি পুনৰ এবাৰ আকৌ। ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি বৰ্তমান মই এতিয়া উপস্থিত আছোঁ দয়াং নদীৰ ওপৰত। এইফালে চাব পাৰে এখন দলং, বাঁহৰ দলং এখন বনাইছে আৰু এইফালে পূৰা নদী, এখন দয়াং নদী হয়, ব্ৰহ্মপুত্ৰত গৈ লাগিছে। আপোনালোকে চাগে হয়তো সকলোৱে জানেই, হ'লেও আপোনালোকে অকণমান দেখুৱাই দিছোঁ নদীৰ পৰিৱেশটো এইফালে চাব পাৰে। আৰু এখন বাঁহৰ দলং, মানে এইফালৰ মানুহখিনি বাঁহৰ দলঙে পেলাই এইটো পাৰে যায়, ইখন গাঁৱৰ পৰা ইখন গাঁৱলৈ যায়। তো আমি আহিছোঁ, আমাৰ লগৰ এটা ঘৰ আছে ইয়াত দয়াঙত, অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ পৰিৱেশটো আপোনালোকক। এইফালে এতিয়া অকণমান গৈ আছোঁ, এইফালে ইটো পাৰে কি আছে অকণমান দেখুৱাই লওঁ। খেতি চেতি কৰিছে নদী পাৰত এইফালে। আমি এতিয়া ইটো পাৰৰ পৰা ইটো পাৰলৈ আহি দলংখনত আহিলোঁ, এইফালে পাৰ হৈ পেলাই। বন্ধুসকল আপোনালোকে দেখিছে ভেন্দি খেতি নদীৰ পাৰত পূৰা ধুনীয়াকৈ। এইবোৰ চাব পাৰে ভেন্দিত এইফালে ফুল ফুলি আছে ভেন্দিৰ, তাৰপৰা সৰু সৰু লাগি আছে ভেন্দি। হ'ব দেখুৱাই দিছোঁ, এইটো চাওক ভেন্দি লাগি আছে, আকৌ এইফালে ফুলো ফুলিছে। আৰু এইখন দেখিছে দলংখন যে দেখিছে নাই জানো, এইডোখৰত সেই দলংখন দি আমি ইটো পাৰ আহিলোঁ, তাৰপৰা ইটো পাৰৰ পৰা এইফালে এনেকুৱা হৈ পেলাই এতিয়া আমি এইফালে নামি আহিছোঁ। এইফালে পূৰা বালি। বন্ধুসকল আমাৰ এইফালে আছে লগৰকেইটা, চাব পাৰে পূৰা নামি আছে এটি পানীত নদীত। এইডোখৰত বালি আছে, পূৰা দ নাই বাৰু ইমান, মাজলৈ দ আছে এইফালে পূৰা ধুনীয়া আছিলে। এখন দয়াং নদী, দয়াং নদী। তো ইয়ালৈ ঘৰলৈ আহিছিলোঁ আজি, বন্ধু কৈছিলোঁ লগৰ ইয়াৰ। বন্ধুসকল আমি ভেন্দি খেতি দেখুৱালোঁ আপোনালোকক। এতিয়া আহিছোঁ জলকীয়া খেতিলৈ। তো এইফালে চাব পাৰে জলকীয়া পূৰা লাগি আছে, এইফালে এইবোৰ চাব পাৰে পূৰা লম্বা লম্বিকৈ পূৰা জলকীয়া লাগি আছে। বহুত ডাঙৰ খেতি এখন, চাব পাৰে এইফালে চাৰিওফালে জলকীয়া পূৰা। আৰু জলকীয়া গছজোপা মানে যেতিয়া ওলমি পেলাই লাগে জলকীয়া গছজোপা মানে বেকা হৈ পেলাই পৰি যায়। তো সেইবাবে এইফালে কিবা ৰছী নিচিনা বান্ধি দিছে, এইফালে চাব পাৰে এইবোৰ মানে তেতিয়া জলকীয়া গছজোপা মানে জলকীয়া লাগিলেও মানে ওলমি পেলাই পৰি নিদিয়ে, ভাঙি যায় পৰি পেলাই। ভাল লাগিছে এনেকুৱা খেতিৰ মাজত আহি পেলাই। চাৰিওফালে খেতি, এইফালে ভেন্দি খেতি, জলকীয়া খেতি আৰু ৰঙালাও খেতি কৰিছিলে এইফালে, বোলে এতিয়ালৈকে হৈ গ'ল বোলে ৰঙালাও খেতি। এনেই গছ আছে চাব পাৰে এইফালে দুই এজোপা। তো অহা বছৰ যদি খেতি কৰে এইফালে তো নিশ্চয় আহিম, এটা ভাল ভিডিঅ' বনাওঁ আপোনালোকক ইয়াৰ পৰা। আজি এইখিনিকে দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আপোনালোকক। তো কেনেকুৱা পাইছোঁ ভিডিঅ'টো নাজানো, যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। বহুত গৰমত আহি পেলাই ভিডিঅ'টো বনাই আছোঁ। আৰু এই গছবোৰ যে দেখি আছে জলকীয়া পৰা লাগি আছে লম্বা লম্বিকৈ, এই গছবোৰত প্ৰায় এজোপা গছতে মানে প্ৰায় 1 কেজি 2 কেজিমান লাগি আছে। এনেই গছত লাগি থকা কাৰণে আপোনালোকে হয়তো ধৰিব পৰা নাই কিমান লাগি আছে, কিন্তু যেতিয়া ছিঙে বোলে তেতিয়া মানে প্ৰায় এজোপা গছত 1 কেজি 2 কেজি 3 কেজি তেনেকুৱালৈকে মানে ওলায় বোলে, বন্ধুটোৱে কৈছে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত আকৌ, তেতিয়ালৈকে বাই বাই।